Hello friends, মই আজি আপোনালোকলৈ একদম ইজি ৰেচিপি এটা লৈ আহিছো হেতু হৈছে কলপচলাৰ খাৰ যোনটো আপোনালোকে খাই বহুত ভাল পাব। এই ৰেচিপিটো বনাবলৈ আপোনাক লাগিব কলপচলা যোনটো মই ভালদৰে কাটি লৈছো, খাৰ, মসুৰ দালি, নহৰু, আদা, জলকীয়াৰ পেষ্ট। এতিয়া প্ৰেছাৰ কুকাৰ এটাত কাটি থোৱা কলপচলাখিনি দি দিব। মসুৰ দালিখিনি ভালদৰে ধুব আৰু 2 মুঠি দিব। তাৰ পিছত পিচি থোৱা আদা, নহৰু আৰু জলকীয়াৰ পেষ্টটো দি দিব। এতিয়া আপুনি কল খাৰখিনি দি দিব। কল খাৰ যদি নাথাকে তেতিয়া হলে সোডাও আধা চামুচ দিব পাৰে আপুনি। একদম লাষ্টত নিমখ 2 চামুচ দিব। এতিয়া পানী দিব। পচলাখিনিৰ একেটা লেভেলতে দিব পানীখিনি। আমাৰ পচলাখিনি ৰেডি হৈ গ'ল গেছত দিবলৈ। এতিয়া ঢাকনখন লগাই দিব আৰু 2টা চিটি নমৰালৈকে গেছতে থৈ দিব প্ৰেছাৰ কুকাৰটো। পচলাখিনি ভালকে সিজিবলৈ প্ৰেছাৰ কুকাৰ ভাপটো যোৱাৰ পাছতহে খুলিব। পচলাখিনি তেল মাৰিবলৈ গৰম কেৰাহীখনত অলপ মিঠাতেল দিব। তেলখিনি গৰম হৈ যোৱাৰ পাছত আধা চামুচ পাঁচফোৰণ দিব। যেতিয়াই পাঁচফোৰণখিনি ফুটিবলৈ ধৰিব তেতিয়াই তেজপাত এখিলা দি দিব। এতিয়া অলপ হিং দি দিব। হিংটো অপচনেল হয়, যদি নাথাকে নিদিবও পাৰে। এতিয়া কুকাৰত সিজাই থোৱা পচলাখিনি দি দিব। 5 মিনিটমান ভালদৰে মিডিয়াম ফ্লেমত সিজাব। এয়া চাওক, আমাৰ পচলা খাৰ ৰেডি হৈ গ'ল। আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো ক্লিক কৰি দিব। কমেণ্টত নিশ্চয় জনাব কেনেকুৱা লাগিল চাই।